গুলি লাগিছে যি দেখিছো বিহুলৈকে প্লাবন নৰয়ে নেকি আজিয়ে লৈ যাব যেন পাইছো আয়ৈ ইমান সোনকালে নাযাও দেই তাতে এবাৰ বিহুত তই আমাৰ ঘৰলৈ যাবি তোক বিহুত ঘৰলৈ মাতি মই কিবা পলাই যাম নে মোক ইমান সেলফিছ বুলি নাভাবিবি ঐ তোৰ আকৌ কি হ'ল কথাটো ভাল হ'ব জানো শেৱালি মানুহে যদি কয় এইজনী নিজৰ ঘৰ বাৰী নাই নেকি বিহুৰ দিনাও নিজৰ ঘৰত নাথাকি আনৰ ঘৰত আছেহি তেতিয়া ঐ আমাৰ গাঁৱৰ মানুহবোৰ ইমান নেৰ' মাইণ্ডেড বুলি ভাবিছ নেকি মই তহঁতৰ গাঁৱৰ মানুহবোৰক কেনেকৈ বুজাওঁ যে মা দেউতা ঢুকোৱাৰ পিছত মোৰ একমাত্ৰ দাদা যায় শহুৱেকৰ ঘৰলৈ আৰু মই যাওঁ মোৰ মামাৰ ঘৰলৈ কিন্তু এইবাৰ মামীৰ অসুখ হোৱাৰ বাবে মামাহঁতো বাহিৰলৈ ধেত এইজনী তোৰ মুখতে একেটা কেঁচাত শুনি শুনি মোৰ কাণ ঘোলা হৈ গৈছে শুন আমাৰ গাঁৱৰ মানুহবোৰ বৰ সহজ সৰল গাঁৱলৈ মানুহ আহিলে সকলোৱে ভালহে পায় মাত্ৰ দেউতাৰ কথাবোৰ তই বৰ বেছি গুৰুত্ব নিদিবি এনেই দেউতা মৰমীয়াল মাত্ৰ আৰু তোৰো মুখত সেই একেখনি কেছেট কিমান বাৰ যে কোৱা নাই দেউতা বৰ হিচাপী মানুহ কিবা ক'লে তই বেয়া নাপাবি মই জানো বুজি পোৱা নাই আচলতে তোৰ দেউতা বৰ ইকনমিক মানুহ ঠিক ইকনমিক নহয় সঁচাকে ক'বলৈ গ'লে কনজুচ বুজিছ ধেত তেনেকে ক'ব নাপায় নহয় ঐ পল্লৱী তই সোনকালে যা আকৌ আজি দেওবাৰ মনত নাই আগতে গৈ চেণ্টুদাৰ দেওবৰীয়া স্পেচিয়েল পেটিছ কেইটামান লৈ ল'বি দেৰি হ'লে নাপাবি কিন্তু ঠিক আছে মই যাওঁ তহঁত কিজনী আহি থাকিবি আকাশ পালি এই ৰ মই আহিছো Yo, you went from my girl to my wife, gave you half of my life. Made promises to never get involved in strife. And I mean this, I know you've seen this. That's why we got together. That's why we still sticking together through the stormy weather, for better, for worse. Shining star, I'll take your hand. And I swear to keep it real right up in front of that preacher man. You always stood by my side. Never did you front. এই বাকিবোৰ বস্তু কি মই আনিব লাগিব নেকি যা 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 বেগটা লৈ আগৈ যা ঐ বল বল বাপুৰাম কাই মেজাজ বেয়া হ'ব লাগিলে খানাও বেয়া হ'ব নহলে যোৱাবাৰ পিকনিকৰ কথা মনত আছে নহয় এইবাৰ সবজিত নিমখ নহয় জলকীয়াহে এখোপামান দি পিকনিক খোৱাৰ মজা বাহিৰ কৰি দিম বাপেকে হে প্ৰভু এইফালে কাম হলে নকৰিব দেই বল বল With the soul brother. With the soul. ঐ ৰূপম এই হল না তোৰ সোনকালে কৰ আকৌ সৰি ভাই অলপ দেৰি হৈ গ'ল বল 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 চাওঁ উঠ তই গাড়ী মই চলাম চলা চলা বাপুৰাম উঠিলি You went from my girl to my wife, gave you half of my life. Made promises to never get involved in strife. And I mean this, I know you've seen this. That's why we got together. ঐ That's why we still আজি পিকনিক বৰ জমিব বুজিলি কিয় ৰাতিপুৱা ৰাতিপুৱা কিবা মঙহ চঙহ চাই ওলালি নি হেই মংগল চংগল নহয় পুৱতি নিশাৰ পুৱতি সপোন
ঐ বাটৰ দুইফালে চাই যা ক'ত বা ৰখি আছে ইয়াৰ সপোন কৰি ঐ তহঁতে তাক উচতাইছ কিয় সি সেই গাড়ীয়ে চলাবলৈ নে ছোৱালীয়ে চাব হয়তো আকৌ সি নাচাই যেতিয়া তাক গাৰ্জেন হিচাপে তই চাই নল কিয় মোৰ এতিয়া ছোৱালী চোৱাৰ বয়স আছেহে যেনিবা ধেত তেৰিকা তোৰ কাৰণে নহয় তোৰ ক'বৰ কাৰণে ছোৱালী চোৱাৰ কথাহে কৈছো আপুৰাম কাৰ কথা আৰু দেই আপুৰাম কাই শুনচোন তই এটা কাম কৰ তই পেটিছখিনি লৈ আহ যা বাপু কাই কণীৰ ট্ৰে এখন লৈ আহিবাচোন ঐ পেটিছ চেটিছ নাই কেইটামান আছিলে সেই ছোৱালীজনী লৈ লোৱা মইতো তাক কালিয়ে কৈ দিছিলো ৰচোন মই গৈ আছো ঐ চিন্তুদা মোৰ পেটিছ ক'ত চানা ৰূপম এই জবৰদস্ত লৈ লৈছে তই পাছত লৈ ল'বি কি হ'ল জবৰদস্তি ল'লেই হ'ল নেকি বাদ দে না ভাই কলেজীয়া ছোৱালী সেই চব নহ'ব দেই এই মিষ্টাৰ এইটো মোৰ পেকেট অলৰেডি পইচা দিয়া হৈ গৈছে পইচা দিলেই হ'ল নেকি পইচাটো ময়ো দি আছো চিন্তা পইচা লওক না ভাই নাই সেই চব নহ'ব দেই ছোৱালী দেখি তাৰমানে আপুনিও বুজিলো ছোৱালী দেখি আপুনি কি ক'ব বিচাৰিছে মই আগতে আহিছোঁ আৰু আগতে ল'ম বাছ বাহ আপোনাক কোনে মাজত মাতিছে মই চেণ্টুদাৰ লগতহে কথা পাতি আছো চেণ্টুদা পইচা লওক বুলি কৈছো নহয় লওক আৰু মোক পেটিছ দিয়ক ৰূপম ইমান দেৰি তাৰমানে তোৰ সপোন কৰি লগ পাই গলি ঐ সপোন কৰি এড্ৰেছ লৈ ল আৰু যাওঁ ব'ল মোৰ পেটিছত হাত নিদিব নহ'লে কথা বেয়া হ'ব কিন্তু চেণ্টুদা মোৰ বাকী পইচা দিয়ক মই যাওঁ এই আলোৱা কলেজীয়া ছোৱালী কলেজীয়া ছোৱালী সাজি কাচি ওলাবি ল'ৰাবোৰে মাতিলেও ঘূৰি ঘূৰি নেচাবি জ্বলিব সিহঁতৰ জুই হৃদয় যৌৱনৰে কুৰা জুই দেহাতেই পুৰি যায় আমাৰ তোলকে চাই দেহাতেই পুৰি যায় আমাৰ তোলকে চাই কলেজীয়া ছোৱালী সাজি কাচি ওলাবি ল'ৰাবোৰে মাতিলেও ঘূৰি ঘূৰি নেচাবি আধুনিকা ছোৱালী মৰমনো কি বুজিবি কথা পাতি মোবাইলত প্ৰেমৰে জুই জ্বলাবি পাৰ্ক আৰু ৰেষ্টুৰাঁত নিৰলে তই বহিবি এজন এৰি এজনক গোপন মৰম যাচিবি গাড়ী হ'ব লাগিব নতুন আৰু ধুনীয়া বহিলৈ তই মাৰিবি হাঁহিতি মোহনীয়া ল'ৰাবোৰে থাকিব চাই তোলৈকে থাকিব চাই ল'ৰাবোৰে থাকিব চাই তোলৈকে থাকিব চাই দেহাতেই পুৰি যায় আমাৰ তোলৈকে চাই দেহাতেই পুৰি যায় আমাৰ তোলৈকে চাই কলেজীয়া ছোৱালী সাজি কাচি ওলাবি
ল'ৰাবোৰে মাতিলেও ঘূৰি ঘূৰি নেচাবি monkey jeans কৰিবি তই মাৰ্কেটিং ফাষ্ট ফুডৰ দোকানত খাবি চিকেন চাওমিন আহি ৰ'ব চেন্ট্ৰজিং কবি হেল্ল' ডাৰ্লিং জীৱনটো মতলীয়া থাকিবনো কতদিন ইণ্টাৰনেটত বহি লৈনো কি যে থাক বিচাৰি মৰম চেনেহ যাচিবলৈ পাবি জানো আজৰি যৌৱন যাব আঁতৰি লাহে লাহে নেথাকে কালৈ ৰৈ যৌৱন যাব আঁতৰি লাহে লাহে নেথাকে কালৈ ৰৈ দেহাতেই পুৰি যায় আমাৰ তোলৈকে চাই দেহাতেই পুৰি যায় আমাৰ তোলৈকে চাই কলেজীয়া ছোৱালী সাজি কাচি ওলাবি ল'ৰাবোৰে মাতিলেও ঘূৰি ঘূৰি নেচাবি কলেজীয়া ছোৱালী সাজি কাচি ওলাবি ল'ৰাবোৰে মাতিলেও ঘূৰি ঘূৰি নেচাবি কলেজীয়া ছোৱালী সাজি কাচি ওলাবি ল'ৰাবোৰে মাতিলেও ঘূৰি ঘূৰি নেচাবি ছাৰ TDC ফাইনেল ইয়েৰৰ পল্লৱী শইকীয়াক মাতি আনা হ'ব ছাৰ আমাৰ দাবী পূৰণ নোহোৱালৈকে আমাৰ ধৰ্ণা বন্ধ নহয় ইয়াত পঢ়িবলৈ আহিছ নে ৰাজনীতি কৰিবলৈ আহিছ চাওঁ আঁতৰ হোৱা শেৱালি ক'ত শেৱালিয়ে মমিক ডক্টৰৰ ওচৰলৈ লৈ গৈছে ৰাতিপুৱাৰ পৰাই তাই খুব জ্বৰ আৰু পল্লৱীক প্ৰিন্সিপাল ছাৰে আমাৰ দাবীৰ ওপৰত ডিছকাছ কৰিবলৈ মাতি নিছে প্ৰিন্সিপাল ছাৰে মাতি নিছে অ' পাপৰি মেনকাহঁতক লৈ কলেজলৈ যাচোন প্ৰিন্সিপাল ছাৰে কি ক'লে খবৰটো লৈ আগৈ Hostel super hosiar, 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 hostel super hosiar, hosiar, hosiar. Borla sete bokasa bisar lage. Bisar lage, bisar lage. Borla sete bokasa. May I come in, sir? Yes, come in. Oh, পল্লৱী আহা তোমালোকৰ হোষ্টেলৰ কেছটো মই এনকুৱাৰী কৰিলোঁ হোষ্টেল এডমিনিষ্ট্ৰেশ্যনৰ ভালেমান খেলি মেলি কথা মই গম পাইছোঁ ছাৰ এই সম্পৰ্কত আপুনি কিবা ডিচিশ্যন লৈছে নেকি য়েছ ডেফিনেটলি আজিৰ পৰা প্ৰফেচাৰ নিশিতা নিয়োগৰ সলনি প্ৰফেচাৰ মীনাক্ষী চলিহা তোমালোকৰ হোষ্টেল চুপাৰ আৰু বৰ্ণালী চেতিয়াৰ বিষয়টো ছাৰ বৰ্ণালী চেতিয়া তেওঁক ৰেষ্টিকেট কৰা অৰ্ডাৰটো উইথড্ৰ কৰা হৈছে থেংক ইউ ছাৰ থেংক ইউ ভেৰি মাছ আৰু শুনা প্ৰিভিয়াছ ৰেকৰ্ড চাই গম পাইছোঁ যে তোমাৰ একাডেমিক কেৰিয়াৰ যথেষ্ট ভাল গতিকে পঢ়া শুনাৰ প্ৰতি মনোযোগ দিবা আৰু লক্ষ্য ৰাখিবা যাতে অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে বিষাক্ত ৰাজনীতি সোমাই হোষ্টেল বা কলেজৰ পঢ়া শুনাৰ পৰিৱেশ বিনষ্ট নহয় অ'কে ছাৰ অ' পল্লৱী প্ৰিন্সিপাল ছাৰে কি ক'লে আমাৰ দাবী ফুলফিল হ'লনে উইৰ ছাকচেছ বৰ্ণালী হোষ্টেলে থাকিব আৰু আজিৰ পৰা মীনাক্ষী মেডাম আমাৰ হোষ্টেলৰ নতুন ছুপাৰ May I come in, sir? Yes, please come in. আপোনাক যথেষ্ট এফিচিয়েণ্ট বুলিয়েই গাৰ্লছ হোষ্টেলৰ ছুপাৰৰ দায়িত্ব দিয়া হৈছে কিন্তু এটা বছৰ সম্পূৰ্ণ নহওঁতেই হোষ্টেলত ঘটা ঘটনাবোৰে আপোনাৰ বিষয়ে ভাবিবলৈ বাধ্য কৰাইছে ছাৰ কথাটো আচলতে সিমান ক্ৰিটিকেল নাছিল
বৰ্ণালী চেতিয়াই হোষ্টেলৰ অনুশাসন ভংগ কৰিছে তাৰ কাৰণেহে তাইৰ ওপৰত ব্যৱস্থা লোৱা হৈছে কথাটো ইমানেই মই অনুসন্ধান কৰি গম পাইছোঁ যে আপুনি ব্যক্তিগত আক্ৰোশতে নিৰ্দোষী ছাত্ৰীগৰাকীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এইটো কেতিয়াও নহয় ছাৰ চাওক প্ৰফেচাৰ নেওগ মই গাৰ্লছ হোষ্টেলৰ মিছমেনেজমেণ্টৰ বিষয়ে বহু কথাই গম পাইছোঁ গতিকে আজিৰে পৰা আপোনাক হোষ্টেল চপাৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ছাৰ কথা ইউ মে গো নাও ভুল কেলে ভুল কৰিছা তোমালোকে এইবাৰ চোৱা কেইবাখনো বিহু সন্মিলনে আমাক আমন্ত্ৰণ জনাইছে সেই গতিকে ভালকৈ প্ৰেক্টিছ কৰা ছাৰ বিহু সন্মিলনত ব্ৰেক ডেন্স চলিব জানো বিহু নৃত্যহে লাগিব চোৱা বিহু নৃত্যৰ লগে লগে আমি অন্য ডান্স প্ৰেক্টিছ কৰি থকা ভাল সেই গতিকে ভালকৈ প্ৰেক্টিছ কৰা অ'কে এক্সকিউজ মি মোৰ কল এটা আহিছে প্লিজ হা ডণ্ট মাইণ্ড হেল্ল' শেৱালি কোৱা ভাল পাৰ ক'লে কেইটাত তিনিটাত অ'কে ডেফিনেটলি গৈ আছোঁ তুমি থাকিবা অ'কে আই এম কামিং হেই ইণ্টাৰেষ্টিং কথা এটা শুনাচোন যোৱাকালি আমি চন্দনৰ কাৰণে ছোৱালী চাবলৈ গৈছিলোঁ নহয় ছোৱালী চাবলৈ ক'ত কেনে দেখিলা পিছে আৰে নকবা কি হ'ল আৰে চন্দনে ছোৱালীজনী বুলি ভাবি মাককে যিবোৰহে কথা সুধিলে নহয় আমি পলাই পত্ৰং দিবলৈহে বাকী থাকিল সঁচাই তাৰ পাছত কি হ'ল শেষত যেনিবা ছোৱালীজনীৰ খুৰীয়েকে কথাটো ধৰিব পাৰি ভুলটো ভাঙি দিলতহে আমাৰ নাকটো বাচিল হ'ব এতিয়া আনৰ ছোৱালী চোৱাৰ কথা বাদ দিয়া আমাৰ ঘৰলৈ কেতিয়া যাবা কোৱা তুমি কিন্তু এবাৰ বিহুত যাবা বুলি মই ঘৰত কৈ থৈছো বিহুত ক'ত সময় পা কিয় আৰে বিহুত কেইবাটাও ডান্স প্ৰেক্টিছ কৰিবলগীয়া আছে মোৰ কাৰণে তুমি এদিনৰ সময়ো উলিয়াব নোৱাৰা ঠিক আছে নালাগে যাব বাহ খংটো উঠিলেই কৰিজনী ধেমালিহে কৰিছোঁ বিহুত তোমালোকৰ ঘৰলৈ নোযোৱাকৈ থাকিব পাৰোনে তুমিয়েই মোৰ কলিজাৰ ফোন বিশাল আকাশৰ পূৰ্ণিমাৰ জোন তুমিয়েই মোৰ হ'ব আৰু বেছিকৈ দেখুৱাব নালাগে এতিয়া যাওঁ ব'লা এই ৰবাচোন ৰবা আচ্ছা কোৱা ঘৰলৈ কেতিয়া যাবা কাইলৈ যাম পল্লৱীও যাব মোৰ লগত কিন্তু বিহুলৈচোন আৰু কেইবাদিনো বাকী আছে তুমি ইমান সোনকালে যাব ওলালা যে কিয় গাঁৱত কোনোবা তোমাৰ স্পেয়াৰ পাৰ্টছ আছে নেকি কি যে কথাবোৰ কোৱা বিহুত কিবা মই আলহীৰ দৰে ঘৰলৈ যাম নেকি মাক দুদিনমানৰ আগতে গৈ সহায় কৰি দিব নালাগিব জানো সেইটো কথা তাৰমানে এইবাৰ বিহুত যদি চোৱা নগলে কিন্তু মই খুব বেয়া পাম প্লিজ যাবা দেই অকল প্লিজ যাবা দেই বুলি ক'লেই নহ'ব নহয় আৰুনো কি ক'ব লাগে তুমি যে মোক ভাল পোৱা এই কথাটোকে এবাৰ কোৱা মই তোমাক ভাল পাওঁ মোৰ লাজ লাগে পাই কোৱা না প্লিজ কোৱা না প্লিজ মই তোমাক ভাল পাওঁ
সৰু ভনী কাষ চাপি আহি পোৱা না তুমি ভাল পাওঁ বুলি বেয়া নোপোৱা যদি ঝুম ঝুম ঝুমা 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 অন্তৰত মৰম থাকিলে যাচিব নাজানিলে অন্তৰতে মৰহে কোনেও নজনাকে অন্তৰত মৰম থাকিলে যাচিব নাজানিলে অন্তৰতে মৰহে কোনেও নজনাকে চকুৰে চোৱা তাতে আছে লিখা মৰমেৰে আছে ৰখা পিৰিতিৰে কথা ঝুম ঝুম ঝুমা 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 মৰম নামৰ ফুলনি নানা ফুলে কুঁৱলী বিচাৰিব জানিলে সুবাস আছে বিয়পি মৰম নামৰ ফুলনি নানা ফুলে কুঁৱলী বিচাৰিব জানিলে সুবাস আছে বিয়পি ফুলৰ চাপৰত বহাগ আহিলে ফুলিকে দেখিয়ে ইনালে বিনালে তোমাৰ হাতৰ বিহুৱান নাপালে মনলে বহাগ আহিব কেনেকে আহতৰ তলতে থাকি বাৰৈ খোপাতে কপৌ ফুল গুজি দিবলৈ আহতৰ তলতে থাকি বাৰৈ খোপাতে কপৌ ফুল গুজি দিবলৈ শয়নে সপোনে মোৰ হৃদয়ে তোমাকে বিচাৰে গোপনে গোপনে মুগাৰ সাজেৰে তুমি নানাচিলে ঢোলত ৰগৰ উঠিব কেনেকে সৰু ভনী কাষ চাপি আহি পোৱা না তুমি ভাল পাওঁ বুলি বেয়া নোপোৱা যদি অন্তৰত মৰম থাকিলে যাচিব নাজানিলে অন্তৰতে মৰহে
কোনেও নজনাকে অহৰু ভনী কাষ চাপি আহি পোৱা না তুমি ভয় পাওঁ বুলি বেয়া নোপোৱা যদি জুম জুম জুমা 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 চোতালখন খাওঁতে অলপ ভালদৰে খাইবাচোন এটা চোতাল খাওঁতে অ'ত এডাল ত'ত এডাল কাঠি পৰি থাকিলে এটা বাঢ়নি এখন এসপ্তাহ নাযাব এটা বাঢ়নিৰ কাৰণে আকৌ গৈ পেলাই এডাল বাঁহ কাটিবগৈ নোৱাৰো নহয় এটা বাঁহত কিমান দাম জানিছা ৩৫ টকা বাঁহ নাকাটি লৈ যেনিবা বোলে এডাল বাঢ়নিকে কিনি আছে এটা বাঢ়নিৰ দাম কিমান জানা ৭ টকা পইচা গছত লগা নাই নহয় কামবোৰত চাই চিতি কৰিব লাগে পুৱাই পুৱাই কিনো বকলাখন মেলিছে মুখ হাত ধুই বজাৰৰ পৰা আহক গৈ আকৌ আজি যে আইজনী আহিব পাহৰিলে নেকি পল্লৱীও আহিব মাছ পুঠি কি পায় আনকগে আকৌ কি পল্লৱী বোলা জনিব আৰু বিহুৰ বতৰত নিজৰ ঘৰলে নগৈ ক'ত মৰিবলৈ আহে বিহু বুলি ফুৰিবলৈ আহিব আকৌ বিহু বুলি ফুৰিব বিহু বুলি ফুৰিব লাগিব তাৰমানে গোটেই বিহুৰ বন্ধটো ইয়াতে থাকিব নেকি মৰি গলো নেথাকি উপায়ো নাই বুজিছে মাক বাপেক নোহোৱা ছোৱালী যি বা ককায়েক এটা আছিল সিও তিৰোতা হেৰুৱা হ'ল বেচেৰীজনীলৈ বেয়াই লাগে ইমান মৰম লগা মুখখন এই মৰম লগা মুখখনটো আৰু জাপ খাই নাথাকে ইটো সিটো কিবা কিবি ইটো খাই থাকিব বিহুলৈকে সপ্তাহ 10 দিন পেট পুহি ৰখাটো কি ধেমালি কথা খুৱাই আছো ৰবা আগবেলা ফাষ্টিং পিছবেলা ডাইটিং আগবেলা ফাষ্টিং খুৱাই আছো এই মানুহজনৰ যে কি হৈছে আৰু বয়স বহাৰ লগে লগে বেছি কৃপণহে হৈ গৈছে আগলৈ পিছলৈ বুলিবলৈ একেজনীয়ে মাত্ৰ ছোৱালী ধন সম্পত্তিবোৰ কেলৈ মামৰে ধৰিব কিহলৈ মানে কথাবোৰ তেনেকে নকবা দেই পৃথিৱীত এই বস্তু আছে যিটোত কেতিয়াও মামৰে নধৰে এনেকে কথাবোৰ নজনা নুশুনাকে পাতি হয় নিচিনাকে পেট নাথাকিবা এতিয়া মইহে পেকপেকাই থকা হ'ল ৰাতিপুৱাৰ পৰা কাৰণো ফটা মুখখন আগতে বাজিছিল সোনকাল কৰক 11 বাজেহে লাগে আইজনী পাবহি এতিয়া
দেউতা আহিছে। আইজনী আহিলি দেউতা তুমিও আহিলা ভালেই কৰিলা আহা আহা আহিলি মাজনী পালাহি পল্লৱী ভিতৰলৈকে বোলা বাহিৰত কথা পাতি থাকিব নালাগে হাত ভৰি ধুই কিবা এটা খাই লো আহি ইহঁতক যে ক'লা কিবা এটা খাই ল'বলে তোমাৰ যে কথা আৰু কি কম এতিয়া কিবা এটা খাই ল'লে ভাত পানী কেতিয়া খাম আজিকালি ছোৱালীয়ে গাহৰিৰ দৰে এপেট এপেট নাখায় নহয় ফাষ্টিঙৰ কথা আছে এই তোমাৰ কি বুলি কয় ডায়েটিঙৰ কথা আছে চেহেৰাৰ কথা আছে নহয়নে বাৰু গতিকে ভাত পানীকে একেবাৰে ব'লা তহঁতি গাবি দেই এই মাছে মাৰিবলৈ হে ভনী নিদিওঁ তোমাক যাবলৈ হে ভনী নিদিওঁ তোমাক যাবলৈ হে ভনী বোকা পানী লাগিব গাত এই মাছে মাৰিবলৈ হে ভনী নিদিওঁ ৰচোন হেৰ বহাগৰ ন পানী বহাই নাই তহঁতিনো বৰশীলে ক'ত মাছ মাৰিবলৈ যাওঁ এই শেৱালিহঁতৰ পুখুৰীত একেবাৰে মাছে চিপচিপাই আছে নহয় তাতে বৰশী পেলাও বুলি ভাবিছো পিছে বাবল দিয়া পানী দিয়ে তাৰমানে তহঁতি শেৱালিহঁতৰ পুখুৰীত বৰশী বাবলৈ যাওঁ ক'ত সিহঁতি বৰশী বাবলৈ যায় আচল কথা কি জানো বাপুৰাম কাই শেৱালি বাৰ ঘৰত চহৰৰ ধুনীয়া ছোৱালী এজনী আহিছে নহয় মানে সেইটো তহঁতি তাৰমানে সেই চিৰিকা মানে লোকেল মাছৰ লোভত নহয় চালানী মাছৰ লোভতহে বৰশী লৈ ওলাইছ পিছে তহঁতৰ বৰশীত সেই চালানী মাছ উঠিব জানো বাপুৰাম কাই কাম এটা নকৰ কিয় ককাইদেউক লৈ তয়ে যাচোন কিজানিবা চালানী মাছজনী ককাইদেউ জালত উঠেই তই ঠিক কথা কৈছ ৰূপৰ লগত ইহঁতে ক'ত ফেৰ মাৰিব পাৰিব জালখন লৈ আমিও যাম ৰূপম ক'ত আছে ৰূপম এই চিম্পি ৰূপম ক'ত ককাইদেউ পুৱাতে চাইকেলখন লৈ মন্টু দাহঁতৰ ঘৰলৈ ওলাই গ'ল নহয় ককাইদেউক তই তাতেই লগ পাবি এই ৰূপমটো যে আৰু এতিয়া বিচাৰি যাব লাগিব দে জালখন দে আহিছো ৰূপম চোন লগত বাপুৰামো জাল চাল লৈ ক'ত মাছ মাৰিবলৈ যাওঁ আপোনাৰ পুখুৰীত আনবোৰে বৰশী বাই আছে মই পিছে জালহে পেলাম আমাৰ ৰূপমৰ জালখন আকৌ বৰখন সহজে মাছ সৰকি নাযায় ৰাইটি কি চাই আছে দেখিছা কথা নাই বতৰা নাই মোৰ পুখুৰীত মাছ ধৰিবলৈ আহিছ গলি দে বাঘৰ আগতে ঘৰত পিঠি ফালি দিম বাটৰ চিনি পেলাই মাছ ধৰিবলৈ আহিছে ৰাইটি ইমান খং কৰিছে কেলে আমি জিৰণীয়া লোকেল মাছ ধৰিবলৈ অহা নাই নহয় আপোনাৰ পুখুৰীত বোলে চহৰৰ চালানী মাছ এজনী আহিছে এইজনী এইজনীহে ধৰিবলৈ আহিছো ক'ততো মই চালানী মাছ মেলিছো পুখুৰীত চালানী মাছ মেলা নাই নহয় দাইটিয়ে ক'বই নোৱাৰে দাইটিয়ে হয়তো আপুনি মেলা নাই নিজে নিজে আহিছে জানো বালক কি কথাবিলাক বকি আছ ততেই ধৰিব পৰা নাই পাই শেৱালি মাছ ধৰিবলৈ আহিছ না কিন্তু চালানীজনীহে নিবি দেই লোকেল মাছত কিন্তু হাত নিদিবি দেই সাৱধান হ'ব শেৱালি গৈছো শেৱালি ৰূপম ককাইদেউ পল্লৱী
কলেজীয়া ছোৱালী পেটিছ কি হ'ল ৰূপম ককাইদেউ থৰ লাগিলা যে পিছে খা খবৰ কেনে চহৰৰ পৰা কেতিয়া আহিলা আছো আৰু মই কালি আহিলো তই পিছে কেতিয়া আহিলি মই আজি আহিলো এওঁক চিনাকি কৰি দিওঁ এওঁ পল্লৱী মাই বেষ্ট ফ্ৰেণ্ড কৰবাত দেখা দেখা যেন লাগিছে সপোনতে নে দিঠকতে ক'ব নোৱাৰিলো আৰু বাপুৰাম কাই মোৰো দেখা দেখা যেন লাগিছে ক'ত দেখিছিলো জানো ৰাস্তাতে নে দোকানতে তোমালোকৰো যে কথাবোৰ আৰু ধেমালিবোৰ নুগুছে তুমি পিছে একেবাৰে বিহুলৈকে আহিলা নেকি নহয়নো কি আকৌ মাজত সোমবাৰটোৱে থাকিল তাৰপিছতো বিহুৱেই চহৰত অকল অকল ঘূৰি ফুৰাটো যিহে ভয় তাতে আকৌ কলেজীয়া ছোৱালী যিহে দম তোমাক আকৌ কোনে দম দিলে দম মানে এই বাপুৰাম কাইটি খুচোন সেইদিনাখন মোৰ লগৰ কেইটা নথকালে যি অৱস্থা হ'লহেঁতেন বইলা মুগী সেইটো অৱস্থা কৰিলেহেঁতেন আঐ এনেকুৱাও ছোৱালী থাকেনে থাকে এই তোৰ লগৰজনীকে চোন তাইতো চহৰৰ শেৱালি তোৰ গাঁৱলীয়া ককায়েৰক কৈ দে চহৰৰ ছোৱালীবোৰ ইমান অভদ্ৰ নহয় আৰু নিজে ভদ্ৰতা নাজানিলে আনৰ পৰা তেনে ব্যৱহাৰেই পাব আমি তাৰমানে এতিয়া চহৰীয়া কলেজীয়া ছোৱালীৰ পৰা ভদ্ৰতা শিকিব লাগিব ভদ্ৰতা শিকাবলৈ আমি কাৰো ঠিকা লৈ থোৱা নাই নহয় ঐ ৰচোন তই আকৌ ৰূপম ককাইদেউৰ কথাবোৰ গাত পাতি লৈছ কিয় তাৰমানে ঐ তহঁতি জাল মাৰিবলৈ আহি ইয়াত আকৌ কি মুখ চুপতিখন মাৰি আছহি নহয় দাইটি আমি চুপতিখন মাৰি থকা নাই নহয় আমি জাল মাৰিবলৈ যুঁজাহে কৰি আছো মানে চালানি মাছ ৰূপম তহঁতে ওলালেহি হয় খুৰীটি মাছ ধৰিবলৈ আহিলো আকৌ হয় নেকি হয় খুৰীটি দাইটিৰ ভিতৰত কি কৰি আছে এই দদায়েৰনো কি আৰু ভিতৰত কিবা মণি চাউলৰ গুটি নে কিবা এটা বিচাৰি ফুৰিছে মণি চাউলৰ গুটি মণি চাউলৰ গুটি আকৌ কেলে জানো পাই বুজিলো যোৱাবাৰ নিচিনাকে এইবাৰো সেই পুৰণা পঘা খোপা সিজাই নতুন কৰাৰ মতলব নাইটিৰ ঘৰত বিহু কিন্তু ভালকৈ লাগিছে জমিব তাৰমানে জমিবতো আকৌ চহৰৰ নাচনী আহি মোৰ ঘৰ পাইছেহি নাচনী আহিলে কি হব বিহু নাচিব জানেতো নাচিব জানক বা নাজানক দম হলে ঠিক দিয়ে দেই ঠিক কৈছ তই মোৰ বান্ধৱী কিমান আণ্ডাৰ এষ্টিমেট নকৰিবা দেই ঠিক আছে এইবাৰ বিহুতলিতে প্ৰমাণ হৈ যাব নহয় কোন কিমান পানীৰ মাছ পল্লৱী তয়ো ৰেডি হ নাই মই সেইবোৰত নাই দেই ৰচোন তই ভয় নকৰিবি মই আছো নহয় ৰূপম ককাইদেউ চেলেঞ্জ সেয়ে হ'ব তোৰ মাছ কলৈ যায় দেখা যাব খালৈতে ভৰাই লৈ যাম বল মাছ তাছ নধৰো এই চেলেঞ্জ ঐ শুনচোন কি হ'ল প্ৰথম বিহুৰ দিনাখন প্লাবনো আহিব মই তাক গোটেই লগ পাই আহিছিলো মনত ৰাখিবি লাজ কিহৰ মই সকলো জানো
কি কাৰণে সেই চেলেপুটো কিমান ভাল ভাল বুলি চাৰ্টিফিকেট দি আছ মই হ'লে বুজি পোৱা নাই মোৰ তাক কিবা চেৰাবলীয়া যেনহে লাগে নহয় অ' তই আচলতে ৰূপম ককাইদেউক বুজিয়ে পোৱা নাই সি খুব ভাল ল'ৰা আমাক নিজৰ ভনীয়েকৰ দৰে মৰম কৰে ভনীয়েকৰ দৰে থ বাহিৰত আনক দেখুৱাই মৰম কৰিলে কিডাল হ'ব নিজৰ বাইক ভনীয়েকক মৰম কৰাটোহে আছিল কথা নহয় অ' সি তেনে ল'ৰা নহয় মাক ঢুকোৱাৰ পাছৰ পৰাই ৰূপম ককাইদেৱে তাৰ ভনীয়েকক যেনেদৰে মৰমেৰে আৱৰি ৰাখিছে তাই গমেই নাপায় যে তাইৰ মাক নাই আজিকালি এনেকুৱা ল'ৰা ক'ত পাবি অ' কোনোবা মোৰ ৰুমত পঢ়িবলৈ আহি বৰশীটো পাই আছে চাগে পিছে বৰশীত বা কি মাছ লাগিলে ক'তনো টোপনিয়াই আছো চকু কেইটা মুদি মুখস্থহে কৰি আছো আহিলা আৰু দিগদাৰি দিবলৈ মায়ে ঠিকেই কৈছিলে কি কৈছিলেনো কিয় কম তুমি আকৌ মাৰ লগত কাজিয়া কৰিবলৈ ধেত এজনী মই আকৌ কাজিয়া কিয় কৰিম সৰুৱে ডাঙৰ লগত কাজিয়া কৰিব নাপায় নহয় তুমি সঁচাকৈ নোকোৱা তোমাৰ সঁচা বিদ্যা শপত মায়ে সিদিনাখন পাপাক কৈছিলে পাপা এইটো চাই দিয়াচোন অফিচৰ কাম কৰি আছো মোক ডিষ্টাৰ্ব নকৰিবা পাপা এইটো চাই দিয়া না আহা মই কৈছো ন অফিচৰ কাম কৰি আছো মোক ডিষ্টাৰ্ব নকৰিবা মাক সোধাকে যোৱা চাহ লোৱা থোৱা এক চাই দিয়াচোন চাওঁ এইটো ভুল হৈছে নহয় এনে কৰিবা চোৱা দেখিলা হেল্ল' কোনে কৈছে মা নেকি এওঁক দিছোঁ মাৰ ফোন হেল্ল' মা কোৱাচোন ভাল তোমালোকৰ কি ক'লা যাম বাৰু এওঁ সুধি চাম নেকি তাইক মোমায়েকৰ ঘৰলৈকে পঠিয়াই দিম নেকি হ'ব থওঁ মায়ে কি ক'লে উৰুকাৰ দিনাই ঘৰলৈ মাতিছে তুমি খাটাংকৈ কোৱা যাবানে নোযোৱা এতিয়ানো মই কেনেকৈ কওঁ পল্লৱী 2 দিনতে আহিব তাইকো এবাৰ সুধি চাওঁ এই বিহু বতৰত তাইকনো অকলে কেনেকৈ এৰি থৈ যাওঁ তাইতো মোৰ মই এই চব নাজানো মই যাম বুলি কৈছো যামেই বছৰেকৰ বিহু পূজাটোত ক'ৰবাত যাম বুলি ওলালে তাই ওলাইহি আৰু নোৱাৰি দেই তাইতো মোমায়েকৰ ঘৰলৈকে গুচি যাব পাৰে লীনা শুনাচোন অ' পেহী তুমিনো আমি মামাহঁতৰ ঘৰলৈ যোৱা সময়ত কিয় গুচি আহা তুমি তোমাৰ মামাহঁতৰ ঘৰলৈ যাবাগৈ আকৌ নাহো জ্যোতি বিহুৱে পূজাই তোমালোকক কামনি কৰিবলৈ আৰু নাহো পল্লৱী কি হ'ল দাদালে মনত পৰিছে ন চৰি বেয়া নাপাবি তোক বেয়া পোৱা নাই সকলোবোৰ ককায়েকটো একে নহয় মোৰ চাগে ভাগ্যখনেই বেয়া বাদ দে না সেইবোৰ কথা এতিয়া অলপ ফুৰিবলৈ ওলাই যাওঁ ব'ল শেৱালি বাহিৰে নিয়ৰ মুকুতামণিৰে চুপ অভদ্ৰামীখন কিয় কৰিছ শেৱালি এই গধূলিখন ক'ৰ পৰা আহিলা অসভ্য চব এই চবেই গাঁওখন বেয়া কৰিছে ব'ল ঐ খগেন তই চাৰেণ্ডাৰ কৰি দিয়ে ভাল হ'ব নেকি ইমান দিন হ'ল তোক এবাৰ ভালকৈ চাইছে নে মিচিকিয়ে হাঁহিছে এই ৰ চব পুতি লাগি যাব বুজিছ ঐ লগৰজনী বা কোন মোৰ আকৌ সেইজনীতে মন খাইছে ঐ চুপ প্ৰথমে মৰমে তাৰপিছত অনুভৱ তাৰপিছতো যদি নহয় চলে বলে কৌশলে তহঁতবোৰ এনেই আছ নেকি
সদায় গধূলি মদে মাংসই এনেই খুৱাই আছো নি তহঁতক চাই থাক এইবাৰ বিহুত এই কঞ্জুচৰ জীয়কক মই উঠামেই তুমি তাৰমানে সেইদিনাখন মোক ঢিলা বুলি ভাবিছিলা নেকি প্ৰথম লগ পাওঁতে যিখিনিহে কৰিলি আধা পাগল কি পুৰা পাগল বুলিয়ে ভাব এ ৰচোন পল্লৱী বা চাহ খোৱা শেৱালী বা চেণ্টুদাৰ পেটিছ কিন্তু নাই দাদা ল দে পিছে সেইদিনা পেটিছখিনি কাৰ ভাগ্যত মিলিল কাৰ ভাগ্যত আৰু লেডিজ অলৱেজ ফাৰ্ষ্ট জানো সেইদিনাখন পেটিছৰ অভাৱত আমাৰ ব্ৰেকফাষ্টেই কৰা নহ'ল তোমালোক বহা মই তামোল আনোগৈ পল্লৱী তোমাৰ চাগে সেইদিনাখনৰ খং আজিও মাৰ যোৱা নাই নহয় জানো নাই নাই তেনেকৈ ভবা হ'লে মইতো আজি ইয়ালৈ নাহিলোঁ হয় আচল কথা কি জানা মানুহৰ জীৱনত দুখ বেদনা থাকেই সেই বুলি তুমি এটা নিৰৱ জীৱন কটাবানে মই কিন্তু হাঁহি ফূৰ্তিত থাকিব বিচাৰোঁ দেই এইকাৰণেই সফলা সেইদিনাখন কিন্তু হাঁহি ফূৰ্তিৰ নামত মোক ভাল জ্বলালে দেই কথা বেছ জমিছে যেন পাইছো পল্লৱী যাওঁ ব'ল বহুত দেৰি হ'ল যোৱাই নে নগলে ৰাখিবি জানো ভণ্টি শেৱালীক ৰাখি দাইটিৰ কামোৰ খাব বিচাৰিছ নেকি অৱশ্যে আন কোনোবাই যদি থাকিব বিচাৰে চিন্তা কৰি চাব পাৰি তহঁত যাবলৈ ওলালিয়ে নেকি ৰচোন ৰ মই বজাৰৰ পৰা মাছ তাছ আনিছিলোহে পম আলহীক ঘৰ বাৰীবোৰ ভালকৈ দেখুৱালি নে নাই হ'ব হ'ব এতিয়াই চব চাই ল'লে পিছত চাবলৈচোন একোৱে নাথাকিব আৰু এনেওতো এতিয়া আহিয়ে থাকিব নে কি কওঁ পল্লৱী সঁচাই পল্লৱী বা প্ৰথম চিনাকিতে তোমাক ইমান আপোন আপোন যেন লাগিল আকৌ আহিবা দেই আহিব আহিব এতিয়াৰ পৰা আহিয়ে থাকিব শেৱালী তই মাত্ৰ মোক আগতে খবৰটো দিবি মই বজাৰৰ পৰা ব্ৰইলাৰ মুৰ্গী আনি থম আহোঁ দেই বাপুৰাম কাই যাওঁ লগৰ সমনীয়াই ক'লে পাত পাত বিয়াখন পাত ককাই ভাইবোৰেও ক'লে পাত পাত বিয়াখন পাত পিছে পিতাই বুলিলে ছোৱালীহে মই চাম কামে কাজে লাগিব বগী হ'লেই নহ'ব পিতাই বুলিলে ছোৱালীহে মই চাম কামে কাজে লাগিব বগী হ'লেই নহ'ব লগৰ সমনীয়াই ক'লে পাত পাত বিয়াখন পাত ককাই ভাইবোৰেও ক'লে পাত পাত বিয়াখন পাত
বাচি থৈছো লগৰবোৰক কলো বাপেক মাকক সুধিলো ককায়েকক বুজালো মই নিজে বাচি থৈছো লগৰবোৰক কলো বাপেক মাকক সুধিলো ককায়েকক বুজালো গাড়ী ঘোঁৰা নহ'লে মোলৈ বোলে নিদিয়ে টকা পইচা আচল কথা সেইটো বুজালে নেপাওঁ যদি তাৰ হিয়া বাদ দিম দিয়াৰ আশা পাত পাত বিয়াখন পাত লগৰ সমনীয়াই ক'লে পাত পাত বিয়াখন পাত ককাই ভাইবোৰেও ক'লে পাত পাত বিয়াখন পাত বেছি চিন্তা কৰ লগৰবোৰে ক'লে মিছা কথা নক'লে সংসাৰ নচলে তই বেছি চিন্তা কৰ লগৰবোৰে ক'লে মিছা কথা নক'লে সংসাৰ নচলে গাড়ী এখন ভাড়া কৰি কবি নিজৰ বুলি স্নোপদাৰ কাপোৰ কানি বাকী কৰি লবি যেনে তেনে হ'বলে দেৰিং চেৰিমনি পাত পাত বিয়াখন পাত লগৰ সমনীয়াই ক'লে পাত পাত বিয়াখন পাত ককাই ভাইবোৰেও ক'লে পাত পাত বিয়াখন পাত পিছে পিতাই বুলিলে ছোৱালীহে মই চাম কামে কাজে লাগিব বগী হ'লেই নহ'ব পিতাই বুলিলে ছোৱালীহে মই চাম কামে কাজে লাগিব বগী হ'লেই নহ'ব লগৰ সমনীয়াই ক'লে পাত পাত বিয়াখন পাত ককাই ভাইবোৰেও ক'লে পাত পাত বিয়াখন পাত উৱা ফটা গেঞ্জিটো চিলাইছে যে চহৰৰ পৰা আহোঁতে এটা লৈ আহিলে হয় চহৰৰ পৰা আহোঁতে এটা লৈ আহিলেই হয় পইচাবোৰ গছত লগা নাই নহয় অলপ পুৰণি হৈছিল ফাটিছে তাকে অলপ চিলাই দিলেই হয় তেনেকে মানুহটো সহায় কৰি দিলে হয় সেইটো নাই পুৰণি হৈছিল নতুন এটা আনিবা তোমাকো দেখিছো ময়ো পুৰণি হলো বুলি ইমান দিনে যে এৰি দিয়া নাই সেইটোৱে ৰক্ষা আৰু চি 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 মানুহজনৰ যে মুখখন আৰু এই বয়সতো যে এনেকুৱা কথা লওক চহৰৰ পৰা আহোঁতে এই বস্তু কেইপদ লৈ আহিবচোন আটা মিঠাতেল নিমখ মচুৰ দাইল ভীমবাৰ লাভলি আলু পিঁয়াজ কাপোৰ 4 মিটাৰ ৰ'বাচোন ৰ'বা এই আলু পিঁয়াজৰ লগত কাপোৰ 4 মিটাৰ কেলেহে আইজনীৰ কাৰণে আকৌ আইজনীৰ কাৰণে কিদিনা বিহু বুলি দুইজনীৰ কাৰণে নতুন নতুন কাপোৰ আনি দিয়া নাছিলো আকৌ কাপোৰ ঘৰত পিন্ধিবলৈ তাইৰ কাপোৰেই নাই ঘৰত পিন্ধিবলৈ 4 মিটাৰ কাপোৰ লাগিব নালাগে ইমান খৰচ কৰিব 2 মিটাৰ কাপোৰ আনি দিম হ'ব উফ ৰাম 2 মিটাৰ কাপোৰেৰে তাই গাটো ঢাক খাব বুজে ইমান খৰচ বস্তু কিমান জুই চাই দাম হৈছে মইহে জানো ঘৰ কেনেকে চলাই আছো ক'লোৱে দেখোন চহৰৰ ছোৱালীবিলাক কিমান মিতব্যয়ী ভাৱে গাটো যিমান ঢাকিব লাগে সিমানে ঢাকিছে ইমান ধুনীয়া ধুনীয়াকে পোচাক পিন্ধিছে আমাৰ এই গাঁৱলীয়া চবৰ
তালুৰ পৰা তলুৱালে থাকিবলৈ কাপোৰ লাগে চব নেলাগে একোকে আনিব নালাগে আইজনীয়ে ঘৰতে নতুন কাপোৰ পিন্ধি নকনাজনীয়ে হৈ থাকিব ৰ'ব আইঅ মোৰ চেণ্টিমেণ্টেল জনী অ মোক পহুৰৰ আলাসৰ খৰচ আইঅ আনি দিম দিয়া 4 মিটাৰ কিয় 8 মিটাৰ কাপোৰ আনি দিম হা তোমালৈও আনি দিম নহয় তোমাকো মই 10-12 মিটাৰ মান কাপোৰ আনি দিম তাৰে টম মুঠা বেটা মেক্সি চিলাই ঘৰতে পিন্ধি বহি থাকিবা হ'ব ধেমালি কৰি নাথাকিব দেই মাকৰ জীয়েকৰ যিটো আক্ৰমণ এইবাৰ আৰু কোনেও ৰক্ষা কৰিব নোৱাৰিব দেখিছো চাবা আৰু প্ৰভু দুখ নকৰিবি ছোৱালী অকল পৃথিৱীত শেৱালি আছে নেকি ঠিক কৈছ তই দুখ নকৰিবি দেহা তাকে ই বেছিকৈ পাত্তা দিয়াৰ কাৰণে ভাও খাইছে আকৌ ইয়াকে কয় যাচি দিয়া সোণৰ মূল্য নাই কি হলো কথা বৰ গহীন যেন পাইছো নকবি দুষ্ট বিৰাট ট্ৰেজেডি কিহৰ ট্ৰেজেডি আৰে ইয়াৰ শেৱালি ফুলৰ মালাডাল আনে পিন্ধিব বিচাৰিছে তাৰ মানে শেৱালি কেঞ্চেল মানে চালানীটোক পাই যিহে টেম্পাৰ আৰে ইয়াৰ প্ৰেমপত্ৰখন লৈ যাওঁতে মোক যিহে অপমান কৰিলে ঐ কি ক'লেনো ক'লে বহি খোৱা চব খগেনৰ টকাৰে মদ খাই মাংস খাই গেবাৰী খাটিবলৈ লাজ লগা নাই ঐ লগত যে আহিছিল সেইজনী গ'লনে নাই চালা মই তাইক সপোনতো ৰচোন ৰ খগেনৰে ছেটেল হোৱা নাই তই আকৌ মাজত কেলে এণ্ট্ৰি মাৰিছ তহঁতে থাক মই যাওঁ দেই দেহা জহক দেহা ইমান ধুনীয়া চেহেৰা কি নাই ইয়াৰ ৰাজ কাৰেং যেন ঘৰ আগে পাছে দুটাকৈ ভৰাল চুপ খোৱাৰ বাহিৰে একো এটা কৰিব নোৱাৰ আৰু এতিয়া ওচৰতাই জোল খাবলৈ আহিছ ঐ এটা কাম কৰোৱা হাংগামা লগাই দিওঁ কেনেকৈ গাঁওবুঢ়া কমপ্লেইন দিওঁ বৈ কি কমপ্লেইন চহৰৰ ল'ৰা সৈতে লেটি পেটি কৰি শেৱালিয়ে গাঁৱলৈ বদনাম আনিছে বুলি গুড আইডিয়া কালিলৈ ৰাতিপুৱাই গাঁওবুঢ়াৰ ঘৰলৈ আমি আটাই যাম বুজিছে গাঁওবুঢ়া দুটা এইবাৰ ডেকা মুখাই বিহুৰ নামত কলংকহে সানিল হেল্ল' লং পেণ্ট পিন্ধি হুঁচৰি হয়নে আমাৰ দিনত লং পেণ্ট পিন্ধি হুঁচৰি গোৱাটো কিমান ডাঙৰ অপৰাধ আছে তাতে আকৌ এই ল'ৰা দুটা মানে পানী তুলি বৰ বেছিকৈ খাইছে নহয় বিহুৰ নামৰ সলনি মুখত হিন্দী গানহে আহিছে আৰু এটা কথা অহা বছৰ প্ৰত্যেকৰ ঘৰতে হুঁচৰি গাব লাগিব এইবাৰৰ দৰে এঘৰত গাব এঘৰত নাগাব সেইটো নহয়নে যাৰ ঘৰৰ শৰাইখন গধুৰ কৰি দিব তাৰ ঘৰত হুঁচৰি গাবি আৰু যাৰ ঘৰত নিদিব তাৰ নাগাবি এইটো কি তহঁতৰ বিহু হ'লনে দুখীয়াবোৰ কি মানুহ নহয় নেকি সিহঁতেওতো আশা কৰে বছৰকৰ বিহুটো কোনো আও কাৰ্গিলত পাকিস্তানী সেনা সোমোৱা দি তহঁতি আটাই মুখা হুৰমুকৈ সোমাই আহিলি কথা গহীন যেন পাইছো গহীন মানে একদম চিৰিয়াছ গাঁওবুঢ়া দেউতা আপোনাক কথাটো জনাই যাওঁ বুলিহে আহিলো কি কথাও বোপাই তহঁতৰ খগেন আকৌ কিবা দেশৰ নেতা চেতা হ'ল নেকি নহয় গাঁওবুঢ়া দেউতা শেৱালিয়ে গাঁৱলৈ সেই চহৰীয়া বিজতীয়াৰ প্ৰেমৰ বা বলাইছে আবুল তাবুল নবকে কি কথা ক'বলৈ আছে চিধা চিধি কৈ পেলা চাওক গাঁওবুঢ়া আজি বহু বছৰ আগৰ পৰাই মই শেৱালিক ভাল পাই আহিছো কিন্তু তাই এতিয়া চহৰৰ ল'ৰা এটাৰ লগত ঐ ৰচোন ৰ তই কাৰ কথা কৈছ শেৱালি কোন কাৰ জীয়েক কেলে গাঁওবুঢ়া দেউতা আমাৰ গাঁৱৰ যে সেই কঞ্জুচটো তাৰ জীয়েক আকৌ তইহে তাক ভাল পাৱ তাই আকৌ তোকোতো তাই ভাল পাব লাগিব হয় দেউতা ইহঁতৰ কেছটো মানে ওৱান চাইড হোৱাৰ কাৰণে ভকতিটো ভাগতিহে হৈছেগে পাৰিলে মানে আপুনি বুজাই বঢ়াই পাই তহঁত ডেকা ল'ৰা মখাৰ এই পেনপেনীয়া কামবোৰত মই বুঢ়াটো শালৰ মাজত শিঙি হৈ সোমাবলৈ নাই ছোৱালীৰ মাক আছে বাপেক আছে তাহাঁতে চিন্তা কৰিব ছোৱালীৰতো মন বুলি এটা কথা আছে পঢ়া শুনা কৰা ছোৱালী সেই বুলি বাহিৰা ল'ৰা এটাৰ লগত MLA পৰা মিনিষ্টাৰলৈকে সকলো বাহিৰা মানুহে হৈছে আমাৰ চহৰৰ অসমীয়া ল'ৰা এটাই গাঁৱৰ জোঁৱাই হ'বলৈ ওলাইছে
তাতে তহঁতি সেই বাহিৰা ভিতৰুৱা কথা কৈছ তাৰ মানে আপুনি একো কৰিব নোৱাৰে চাওক গাঁওবুঢ়া দুটা পাছত যদি কথা বেয়াৰ ফালে ঢাল খায় তেতিয়া কিন্তু আমাক দুখ নিদিব কি কলি গাধ তই মোক ভয় দেখাবলৈ আহিছ ই গাঁওবুঢ়াৰ আগত ৰঙা চকু দেখুৱাবলৈ আহিছে গাঁওবুঢ়াৰ আগত এনেদৰে ক'বলৈ ক'ত সাহ পালি মোৰ লাখৰ দিডাল কিনি এইডালেৰে মাৰি তহঁতক আধা মৰা কৰিম বাপেকে চিনি পোৱা নাই তহঁত পখা মোৰ ঘৰৰ চহৰৰ পৰা বাহিৰ ওলা ময়ো চাই লম কাক চাবি মোক চাই ল হেঁপাহ পলুৱাই চাই ল কটা চোৱা খোৱা নিধক দিনৰ দিনটো লোকৰ পদূলি শুঙি ফুৰোতে যায় মোক পইচাৰ দেমাকি দেখুৱাবলৈ আহিছে এই গাঁওবুঢ়া একো কৰিব নোৱাৰে কি কৰিব লাগিব আমি নিজে কৰিব লাগিব এইবাৰ শ্ৰাৱণ গাঁৱলৈ আহক ভালকৈ ধুলাই এটা দি পঠিয়াই দিম সি আৰু গাঁৱৰ ৰাস্তাই পাম তই খালি পাৰ্টি এটা দি দিবি খালি খাওঁ প্ৰথমতে নিজৰ কাম সমাধা কৰ হৈ যাব কথা তোৰ কাম এইবাৰ বিহুত দেখোন বাই চেহেৰাটোৱে নেদেখিলো যে ক'তনো আছিলা তুমি কিনো কম দেহা জানই নহয় মোক বিহুৰ দিনা চবেই টনাটনি কৰে আজি বোলো ইহঁতৰ ঘৰলৈ যামেই ভালেই কৰিলা দিয়া এই তহঁতকো মই এৰিব নোৱাৰো নহয় এইষাৰহে ক'লো দেই দেহা কুইটি কি লগাইছে এই বিহুৰ আগতে তাঁতখন লগালো শেষেই কৰিব পৰা নাই নহয় পিছে তইনো ক'ৰ পৰা আহিলি ক'ৰ পৰানো আহিম ঘৰৰ পৰা আহিলো আকৌ বিহুৰ বতৰত ঘৰত থাকি কি কৰিম ভাবিলো এপাক ফুৰিয়ে আহো নেকি ঐ শেৱালি তোৰ বান্ধৱী ক'ত ক'ত ফুৰালি ক'তনো ফুৰাম ঘৰতচোন আলহীয়ে নুগুচে সঁচাই অ' পল্লৱীজনীও চাগে ঘৰত সোমাই সোমাই আমনি পাইছে তই যদি আজৰি হৈ আছ তয়ে দেখোন গাঁওখন এপাক তাইক ফুৰাই আনিবগৈ পাৰ নালাগে খুৰী মোৰ আমনি লগা নাই নহয় শেৱালিও আজৰি হৈ লওক দুইজনী একেলগে ফুৰিম নহয় পল্লৱী মায়ে ঠিকেই কৈছে তই ককাইদেউৰ লগতে এপাক ফুৰিয়া গৈ যা গাঁৱৰ আলি পদূলিবোৰ মোতকৈ ককাইদেউহে বেছি ভালকৈ চিনি পায় তাৰ লগত ফুৰি তই বেছিহে ভাল পাবি আমাৰ গাঁৱলীয়া ল'ৰাৰ লগত চহৰৰ ছোৱালী ফুৰে বা নুফুৰে তাতে আকৌ কলেজীয়া ছোৱালী হ'ব বাৰু গাঁৱত এবাৰ গাঁৱলীয়াৰ লগতে ফুৰি চাওঁচোন কিন্তু মোৰ এটা চৰ্ত আছে আপুনি মোক নৈ পাৰে পাৰে ফুৰাব লাগিব बढ़िया ये शर्ट मुझे मंजूर है बोला कुइटी आइसु এই কালি যোৱা চহৰৰ পৰা গাঁৱলৈ আহি বিহুৰ বতৰত ঘৰত সোমাই থাকিলে হ'বনে ইহঁত দুটা কিন্তু পাভ যোৰা হ'ব দেই দেহা